ওয়েলকাম টু আৰবি আছামিজ চেনেল। আমি পালন কৰা বিভিন্ন দিৱসসমূহৰ কিছু সংখ্যক আজি ক'বলৈ বিচাৰিছোঁ। ঠাউকতে জানি থোৱা ভাল, কেতিয়াবা প্ৰয়োজন হ'ব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 15 জানুৱাৰী সেনা দিৱস। 15 জানুৱাৰী দিনটো আমি সেনা দিৱস হিচাপে পালন কৰোঁ। 17 জানুৱাৰী শিল্পী দিৱস। 17 জানুৱাৰী দিনাখন আমি শিল্পী দিৱস হিচাপে পালন কৰোঁ। 23 জানুৱাৰী নেতাজী জন্ম দিৱস। 23 জানুৱাৰী দিনাখন আমি নেতাজীৰ জন্ম দিৱস হিচাপে পালন কৰোঁ। 26 জানুৱাৰী গণতন্ত্ৰ দিৱস। আমি সকলোৱে জানো 26 জানুৱাৰী আমাৰ গণতন্ত্ৰ দিৱস। 30 জানুৱাৰী জাতীয় শ্বহীদ দিৱস, আন্তৰ্জাতিক অহিংসা দিৱস, গান্ধীজী মৃত্যু দিৱস হিচাপে আমি পালন কৰোঁ। 14 ফেব্ৰুৱাৰী ভেলেণ্টাইন ডে হিচাপে পালন কৰে। 21 ফেব্ৰুৱাৰী চিলাৰায় দিৱস। 22 ফেব্ৰুৱাৰী মাতৃ দিৱস। 22 ফেব্ৰুৱাৰী দিনাখন আমি মাতৃ দিৱস হিচাপে পালন কৰোঁ। 28 ফেব্ৰুৱাৰী ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। 28 ফেব্ৰুৱাৰী দিনটো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। 8 মাৰ্চ দিনাখন আন্তৰ্জাতিক নাৰী দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ বিশ্বতে। 15 মাৰ্চ উপভোক্তা দিৱস। 15 মাৰ্চৰ দিনাখন আমি উপভোক্তাৰ অধিকাৰ দিৱস হিচাপে পালন কৰোঁ। 21 মাৰ্চ শাৰীৰিক অক্ষমতা দিৱস। 21 মাৰ্চ দিনাখন আমি শাৰীৰিক অক্ষমতা দিৱস হিচাপে পালন কৰোঁ। 22 মাৰ্চ বিশ্ব জল দিৱস। 24 মাৰ্চ বিশ্ব যক্ষ্মা দিৱস, বিশ্ব বতৰ বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। 5 এপ্ৰিল ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস। 5 এপ্ৰিল দিনাখন আমি ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস হিচাপে পালন কৰোঁ। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। 7 এপ্ৰিল বিশ্ব স্বাস্থ্য দিৱস। 7 এপ্ৰিলৰ দিনাখন আমি বিশ্ব স্বাস্থ্য দিৱস হিচাপে পালন কৰোঁ। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। 18 এপ্ৰিল বিশ্ব উত্তৰাধিকাৰী দিৱস। 18 এপ্ৰিল দিনাখন আমি বিশ্ব উত্তৰাধিকাৰ দিৱস হিচাপে পালন কৰোঁ। 28 এপ্ৰিল বিশ্ব পশুপালন দিৱস। 28 এপ্ৰিলৰ দিনাখন আমি বিশ্ব পশুপালন দিৱস হিচাপে পালন কৰোঁ। 1 মে' দিনাখন আমি সকলোৱে জানো 1 মে' দিনাখন আমি মে' দিৱস বা শ্ৰমিক দিৱস হিচাপে পালন কৰোঁ। বিশ্ব শ্ৰমিক দিৱস সমগ্ৰ বিশ্বতে পালন কৰা হয়। 8 মে' বিশ্ব ৰেড ক্ৰছ দিৱস। 8 মে' দিনাখন আমি বিশ্ব ৰেড ক্ৰছ দিৱস হিচাপে পালন কৰোঁ। 11 মে' বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস। 11 মে' দিনাখন আমি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দিৱস হিচাপে পালন কৰোঁ। 13 মে' জাতীয় সংহতি দিৱস। 13 মে' দিনাখন আমি জাতীয় সংহতি দিৱস হিচাপে পালন কৰোঁ। আৰু বহুতো দিৱস আছে, ইয়াৰ পিছত জনাবলৈ চেষ্টা কৰিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেধৰণৰ ভিডিঅ'সমূহ আমি বনাবলৈ প্ৰেৰণা পাওঁ। ধন্যবাদ।